আজি আছোঁ মই দাদাৰ ঘৰত অৰ্থাৎ বিশ্বনাথ চাৰিআলিত আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে দেখিলোঁ বতৰটো অকণমান ডাৱৰীয়া। তথাপিও আমিতো ওলাই নোযোৱাকৈ থাকিব নোৱাৰোঁ, সেয়েহে গাড়ীখন লৈ পেলাই অকণমান ওলাই গ'লোঁ এটা অন্য ঠাইলৈ, যিটো বিষয়ে আপোনালোকে অকণমান পাছত গম পাব। আৰু বাটতে বিভিন্ন ধৰণৰ বস্তু দেখি এয়া পালোহি নাগশংকৰ মন্দিৰ আৰু সোমাই আহি বিভিন্ন ধৰণৰ বস্তুবিলাক দেখিলোঁ। প্ৰথমতে আমি গাড়ীখন সোমোৱাই আনিলোঁ নাগশংকৰ মন্দিৰৰ ভিতৰলৈ আৰু গাড়ীখন পাৰ্ক কৰাৰ পাছতে বোলো কিবা অলপমান বস্তু লৈ লওঁ। তো প্ৰথমতে আমি ল'লোঁ এখন শৰাই আৰু লগতে বিভিন্ন ধৰণৰ তেল ধূপ বন্তিকে আৰম্ভ কৰি আমি বিভিন্ন বস্তু ল'লোঁ আৰু লৈ পেলাই সোমাই আহিলোঁ নাগশংকৰ মন্দিৰৰ ভিতৰলৈ। আৰু সোমাই আহিয়েই সঁচাকৈ মনটো ইমান বেছি ভাল লাগিলে, আপোনালোকক মই হয়তো প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া। আৰু ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে কৰ্মকৰ্তাসকলে। আৰু লগতে এয়া দেখিছে আপোনালোকে এজন বুঢ়া দেউতাই সকলোবিলাক কাম কৰি আছে। প্ৰথমতে আমি সেৱা শৰাইভাগ আগবঢ়াৰ পাছত মই ফুল আৰু বেলপাত দিলোঁ আৰু তাৰ পাছতেই চাকি গছ জ্বলালোঁ আৰু লগতে ধূপ জ্বলালোঁ আৰু তাৰ পাছত আমি প্ৰসাদ গ্ৰহণ কৰিলোঁ। এতিয়া দেখাইছোঁ অন্য এটা দৃশ্য। এয়া দেখিছে আপোনালোকে একদম ইমান ডাঙৰ ডাঙৰ কাছৰবিলাক ওপৰলৈ উঠি আহিছে, বিভিন্ন বস্তু মানুহবিলাকে দি আছে। বহুত সময় ধৰি মই কাছকেইটাৰ লগতে ব্যস্ত হৈ থাকিলোঁ, একদম আহিবলৈ মনেই যোৱা নাই ঘৰলৈ। মই বিভিন্ন ধৰণৰ বস্তুবিলাক খাবলৈ দি আছোঁ। তাৰপিছত কেইটামান শুকান মাছ খাবলৈ দিলোঁ, যিহেতু সকলোৱে তাত শুকান মাছ খাবলৈ দিয়ে সিহঁতক। আৰু তাৰপিছত মোক দিলে অলপমান ভোগ আৰু তাকে আমি তিনিওটাই ভগাই বিটাই তাতে খালোঁ। আৰু খাই হোৱাৰ পাছতে আমি পুনৰ দাদাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ, যিহেতু আজিও আমি বিশ্বনাথ চাৰিআলিতে থাকিম। যি কি নহওক আজিলৈ ইমানেই আছিল, লগ পাম মোৰ নেক্সট ব্লগত। তো আজিলৈ ইমানেই, বাই।